একেবাৰে একদম জুই ওলোৱা নিচিনা ওলাইছে দেই আজি ৰ'দটো ৰাতিপুৱাৰ পৰাই। আপোনালোক সকলোৱে গৰম কেনেকুৱা পাইছে জনাবচোন বাৰু দেই। আসসালামু আলাইকুম সকলোকে মই পাৰবিনে মোৰ চেনেল পাৰবিন ডেইলি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, আমিও ভালে আছোঁ বৰ্তমান। এয়া মোৰ ফুলৰ অৱস্থা চাওকচোন, ফুলখিনি মানে ভালকৈ যতন কৰি থ'ব পৰা নাই। সময় মানে কি হৈছে, সময় এভেইলেবল, কিন্তু মোৰ মানে কি মই মানে কামটো কৰিব সময়ত কামটো নকৰোঁ, কাম পাছলৈ থৈ দিওঁ। মানে মই অলপ এলেহুৱাটো, মোক জনা মানুহে সকলোৱে জানে মই যে এলেহুৱা। কাম মানে কৰিমকৈ থাকোঁতে কাম থাকি যায়, আৰু সেইটো কথা কাৰণে ফুলখিনিৰ এই অৱস্থা। আৰু মোৰ এজোপা চাওক পানী তগৰ বুলি আমি কওঁ, ইমান ধুনীয়া, কিন্তু দিনটো মানে নুগোন্ধায়। ৰাতিপুৱা যেতিয়া ফুলখিনি ফুলে তেতিয়া খুব ধুনীয়া এটা গোন্ধ বিয়পি পৰে সকলোফালে। আৰু এয়া চাওক, এয়া আজি ৩-৪ দিন ধৰি ইমান বেছি ৰ'দ দিছে, ইমানেই বেছি ৰ'দ দিছে, মানুহৰ মানে কেনেকুৱা এটা অৱস্থা হৈছে মানে আপোনালোক সকলোৱে গম পাইছে ন। ঠিক আছে, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা কৰিছোঁ। এয়া আমাৰ চোতালত কিমান ৰ'দ দেখিছে। কাপোৰ কানি অলপ এটা কথাৰ কাৰণে ভাল হৈছে, কাপোৰ মানে যেতিয়াই নুধুইছোঁ তেতিয়াই শুকাইছে। কাপোৰ ধোৱাৰ লগে লগে কাপোৰ শুকাইছে, সেইটো কথাৰ কাৰণে খুব ভাল হৈছে। আৰু এয়া মই ফুল কেইজোপামান ইয়াত ৰুইছিলোঁ, ৰ'দৰ মানে উৎপাত দেখি ফুল কেইজোপা লেৰেলি যোৱা নিচিনা হ'ল। আপোনালোকে চিনি পায়নে কুকুৰা নাৰ্জী ফুল? এইবিলাক চব কুকুৰা নাৰ্জী ফুলৰ পুলি। কুকুৰা নাৰ্জী ফুলজোপা বহুত বেছি ডাঙৰ হয়, একদম ওখ হৈ যায়, খুব ধুনীয়া ধুনীয়া ফুল ফুলে চকলেট কালাৰৰ নিচিনা। মই কেইবাটাও পুলি মানে ওলাই আছিলে, সেইটো কথাৰ কাৰণে মই কেইবাটাও পুলি আনি পেলাই, আৰু বহুতখিনি আছেই কিন্তু অলপমান আনি ৰুই দিলোঁহি। ভাবিছোঁ ফুলাৰ সময়ত ভাল লাগিব। আৰু এয়া আমাৰ পাৰ, আনকালে আপোনালোকক দেখাইছোঁ, কিন্তু খুব দুখৰ কথা কি জানেনে, বহুত পাৰ আমাৰ মৰি গ'ল। মানে পাৰ কিছুমান বিক্ৰী কৰি দিলোঁ, আৰু বহুত পাৰ মৰিলে মানে তাহাঁতৰ কিবা গাটো বেয়া হৈছিলে নেকি। আৰু এই তামান্না শুই উঠি আহিছে, তাইও মানে পাৰক চাউল দিছে। আৰু তাইক মই কৈ আছোঁ যে তুমি গুড মৰ্ণিং বুলি কোৱা, গুড মৰ্ণিং কোৱা। তাই মানে মাতটো আৰু মানে খুব লাহেকৈ ওলাই এতিয়া কৈছে গুড মৰ্ণিং বুলি। আৰু পাৰখিনিক চাউল দি লৈছোঁ। আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ। আৰু এয়া মই চাহ খাবলৈ বহিলোঁ। মই আকৌ ভুজিয়া চাহত তিয়াই খাইহে ভাল পাওঁ। ৰাতিপুৱা শুই উঠি ভুজিয়া অকণমান খাওঁ চাহৰ লগত, চাহত তিয়াই লওঁ, তিয়াই পেলাই ভুজিয়া খাওঁ। আৰু সকলোৱে জানে ৰাতিপুৱা সময়টো মই বিস্কুট চিস্কুট খাই খুব ভাল পাওঁ। মানে ভিডিঅ' চোৱাবিলাকে জানে, আৰু নোচোৱাবিলাকে কেনেকৈ জানিব ন। মই বিস্কুটটো এইটো মমছ মেজিক, সকলোবোৰ বিস্কুট খাই ভাল নালাগে, কিছুমান বিস্কুট খাই খাবলৈ খুব ভাল লাগে। আমাৰ তামান্না আছিকে মেৰিগ'ল্ড বিস্কুট খায়, আমি মেৰিগ'ল্ড বিস্কুট খাই খুব বেয়া পাওঁ মই। আৰু এয়া বিস্কুট লৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আমনি নাপাব, কাৰণ ডেইলি ব্লগ যিহেতু দিবলৈ লৈছোঁ। আগৰ দুটা ভিডিঅ'ত আপোনালোকে মোক বহুত সঁহাৰি জনাইছে, এতিয়াও সঁহাৰি জনাব বুলি মই আশা কৰিলোঁ। ঠিক আছে, ভিডিঅ'টো আপোনালোকে চাই থাকিব। এতিয়া ভাত বনামগৈ। ভাত বনাম মানে কি হৈছে, আজি আৰু মানে দাইল বনাম, ভাত ভাজি কিবাকিবি বনাম। আজি মাছ মাংস দুপৰীয়া খাবলৈ তেনেকৈ একো নাই, যিহেতু ইমান বেছি গৰম। মানুহজন নগাঁৱলৈ গৈছে, তেওঁ গাড়ী ভাড়া লৈ গৈছে। আৰু এয়া মই ভাজি বনাবৰ কাৰণে কেৰাহীত তেল দিলোঁ, তাৰপৰা পিঁয়াজ নহৰু দি দিছোঁ। ইয়াতে এতিয়া জিকা আৰু আলুগুটি কাটি থোৱা আছিলে, জিকা আলুখিনি দি দিছোঁ। গৰমৰ দিন যিহেতু অকণমান ঠাণ্ডা পাচলি খালে ভাল, আৰু জিকাতকৈ ঠাণ্ডা হয়তো একোৱেই নাই, সেইটো কথা কাৰণে জিকা আৰু আলুগুটি ভাজিছোঁ। জিকা আলুগুটি ভাজি খাবলৈ খুব টেষ্ট হয়। ইয়াতে যদি বিলাহী দুটামান দিয়ে আৰু মাছ দুটুকুৰামান দি দিয়া যায় খুব টেষ্টি হয়, কিন্তু মাছ এতিয়া বৰ্তমান বনোৱা নাই। দাইল আৰু ভাজি ভাত খাম বুলি যিহেতু ঠিক কৰিছোঁ, আৰু তেওঁ আহি আছে, আহি অলপ পিছত পাবহি ঘৰ, তেতিয়া আমি একেলগে ভাত খাম বুলি ভাবিছোঁ। আমাৰ সদায় তেনেকুৱা, তেওঁ য'তেই নাযাওক আহি পেলাই ঘৰতে ভাত খাহি। আমাৰ আছিক আৰু তামান্না দুটা অবাকৰ কাৰণে ৰৈ থাকে। আৰু ইয়াত কুন্দুলি ভাজিছোঁ। আপোনালোকে কুন্দুলি খাই কোনে কোনে ভাল পায়, কিছুমানে কিন্তু বেয়া পায়। কুন্দুলি সদায় এনেকৈ দীঘল দীঘলকৈ কাটিব লাগে, কাটি পেলাই এনেকৈ তেলত পূৰা শুকানকৈ মানে ভাজিব লাগে। তেলত যেতিয়া খৰখৰকৈ এনেকৈ শুকানকৈ কুন্দুলি ভজা হয়, কোনো মানুহে খাই বেয়া নাপায়, সকলোৱে ভাল পাব। কুন্দুলি এনেকৈ ভাজি খাব। কুন্দুলি স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী, বিশেষকৈ চুগাৰ থকা মানুহে কুন্দুলি খালে ভাল বুলি কোৱা শুনো। আমাৰ কিন্তু চুগাৰ নাই বাৰু, তথাপিতো আমি কুন্দুলি খাওঁ, ভাল লাগে। এতিয়া 2:30 বাজিলে, এতিয়াও মানে ৰ'দটো এদাই হোৱা নাই, মানে ইমানেই প্ৰচণ্ড ৰ'দ দিছে আজি। আজি বুলি নহয়, পৰহিৰ পৰা দিয়ে আছে বাৰু, 39 ডিগ্ৰী চেলচিয়াছ। আমি এতিয়া ভাত খোৱা নাই, খাম আৰু। আমাৰ এওঁ মানে গাড়ী লৈ গ'ল যে, অহা নাই, ৰৈ আছোঁ, আহিব। তাকে আপোনালোকক অকণমান দেখিছে কেনেকুৱা ভয়ংকৰ পৰিস্থিতি কৰিছে ৰ'দে। বেলি চাওক কেনেকুৱা।
আৰু কাপোৰ কানি যে ধুলোঁ একদম শুকাই কৰকৰীয়া মাৰিলে মানে কাপোৰ চব এইবোৰ কাপোৰ ধুইছিলোঁ মানে এখিনি নি পেলাই শুমো আৰু এইখিনি এতিয়ালৈকে মানে ৰ'দত আছে কৰকৰাই আছোঁ শুকাই আৰু আপোনাৰ বেক কেমেৰাকে দেখাম ৰ'ব কি পৰিস্থিতি হৈছে ৰাস্তাৰ। টেঙাজোপাত এটা মাত্ৰ টেঙা লাগিছে। আপোনালোকক ভিডিঅ' দেখাইছিলোঁ ইমান যে ফুল ফুলিছিলে, গৈ থৈ টেঙা মাত্ৰ এটাহে লাগিলে। আৰু আমাৰ হাজবেণ্ডে আহিলে, আহকচোন তেওঁক লগ পাওঁ বাৰু কেনেকুৱা লাগি আহিছে যে গৰমত। কান্দিবলৈ কি হ'ল? গৰমত কেনেকুৱা পালে? ইমান গৰম দেই। কি আনিলে হাতত সেয়া? কাম নাই, কিমান বস্তু নিকিনে। আপুনি লওকচোন। দাদা এতিয়া ভাত খাম, তৰমুজ কাটিব নালাগে, তৰমুজ নাখাওঁ দেই। ভোকত তৎপৰে 2:30 বাজিলে। বাপিয়ে দিছিলোঁ। মেকুৰীজনী মানে ইমানেই টোপনি, মানে মাটিয়ে বালে য'তে ত'তে পৰি খালি শুইহে থাকে। আৰু গৰমে উঠে নে কি জানো, মানে ঠাণ্ডা বিচাৰি অ'ত ত'ত পৰি থাকে নহয়। চাওকচোন কেনেকৈ শুই আছে। তাক মানে তামান্নাই জোকাৰি আছে, সেইকাৰণে মূৰটো দাঙি দাঙি চাই আছে। ইমান মেকুৰী টোপনি এইকে দেখিছোঁ আৰু দেই, কেনেকৈ একদম পূৰা মানুহ খোৱাদি শুই থাকে। য'তে ত'তে পৰিব নহয়, টোপনিহে যায়। দেখিছে কেনেকৈ আছে। আজিৰ ভিডিঅ'টো বৰ দীঘলীয়াকৈ গৈ নাথাকোঁ আৰু গৰমো বহুত বেছি উঠিছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পালে। যদি ভাল পাইছে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু নতুনসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আমাৰ ৰাতি ফুলজোপা চাওকচোন, ৰাতি কি ধুনীয়া হৈ আছে দেখিবলৈ, বহুত ভাল লাগিছে দেখি।